Hello guys, welcome back to my YouTube channel. মই মিনাক্ষী মোৰ YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া আমি গৈ আছোঁ তেজপুৰলৈ কিয় গৈছোঁ কি আছে গোটেইখিনি ভিডিঅ'টো শেষলৈ চাই থাকিলে গম পাব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ নতুনকৈ ভিডিঅ'টো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি আহিছোঁ তেজপুৰৰ পেহীহঁতৰ ঘৰত আৰু এইয়া দেখিছেনে মোৰ আগত মোৰ মৰমৰ আইতাজনী আইতা মা আৰু এইফালে হাজৰিকা বহি আছে আৰু আজি হৈছে আমাৰ পেহাৰ এমহীয়া সকাম আৰু পেহা ঢুকুৱা এমাহ হ'ল আজি সেইকাৰণে আমি আহিছোঁ পেহীহঁতৰ ঘৰত আৰু এইফালে আমাৰ হিয়া তাই আজি মনটো মৰি আছে নাজানো কিয় হাঁহি নাই তাৰমানে শুই উঠিছে সেইটো কাৰণেই হ'ব পাৰে এতিয়া হাঁহিটো ওলাইছে আৰু এইফালে আইতামাৰ লগত হিয়াৰ কথা তাই যে ইমান ঘূৰি ঘূৰি চাই আছে আইতামালৈ মানে আইতামাৰ চুলিকেইডাল চুইছে আইতামাৰ কাণখন চুইছে ফুলিযোৰ চাইছে তাই একেবাৰে তাকেই চাই আছে বহুত অথনিৰ পৰা আইতাকে চাই আছে আৰু ভাল পাইছে তাই দেখিছেনে ভাল পাইছে ফুলিযোৰ চাই আছে ফুলি চাই আছে আৰু মই আপোনালোকক এতিয়া বস্তু এটা দেখুৱাম এইটো হৈছে এবিধ টেঙা আৰু এবিধ আচাৰত দিয়ে যোনটো আচাৰ মিক্স আচাৰ সেই আচাৰত দিয়ে আৰু টেঙাটোৰ নাম কি আছিলে জানো ময়ো পাহৰিলোঁ কৰজা টেঙা বুলি কয় এবিধ আৰু ইমান ধুনীয়াকৈ পকি আছে সেইকাৰণে মই বোলো আপোনালোককো দেখুৱাই দিওঁ আৰু এইফালে সকাম আৰম্ভ হৈছে আৰু আমাৰ আইতা মা শুই আছে কি কৈছে অঁ চাই কোন বিচাৰে আৰু এইফালে দেখিছেনে এইয়া পেহীৰ মানে ফুলনিৰ বাগানখন ইমান ধুনীয়াকৈ এইবিলাক থৈ দিছে আৰু ফুলবিলাক তাকেই চাই আছোঁ কিমান ধুনীয়াকৈ ৰাখিছে টাববিলাক গোটেই আৰু এইফালে আমাৰ হিয়া আইতামাৰ লগতে কৰিব সেইকাৰণে বাৰে বাৰে উঠি আহে আৰু কিবা খাইছেনে নাই ইমান ভাল পাইছে লগ পাই আৰু এইফালে এয়া পুৰিৰ মানে যা যোগাৰ কৰিছে দিনত পুৰি চব্জি আৰু দালি আৰু কোমল চাউল দৈ মিঠাই এনেকৈ থাকিব আৰু এইফালে বনাই আছে বা এয়া পেহীৰ ছোৱালী পুৰি বনাই আছে ময়ো অলপ বনালোঁ আৰু এতিয়া হ'লেই প্ৰায় আৰু আমি খাই কৰি লওঁ আৰু ৰাতিৰ কাৰণে আছে ৰাতি শয়ন কীৰ্তন আছে আপোনালোকক অলপ দেখুৱাম মই যদি থাকোঁ আৰু আজি যামগৈ যিহেতু মানে চাই কৰি যাম বুলি ভাবিছোঁ ৰাতি আৰু খাই কৰি লওঁ আৰু এইফালে আমাৰ হিয়া তাই মানে টোপনি নাযায় ইমানে অশান্তি কৰি আছে একো এটা কামেই কৰিব দিয়া নাই আৰু মই ইয়াত তাইক এতিয়া অকণমান শুইছে হোৱাৰ কাৰণে উঠি গুচি আহিলোঁ এয়া চব্জি অলপ কাটিলোঁ মাহঁতেও কাটি আছে আৰু এইয়া মহাৰাণী 10-15 মিনিট শুলে উঠিলেই লগতে আৰু এতিয়া চবে খাই কৰি কাম বন কৰি আজৰি হ'লোঁ বাহিৰত বহিছোঁ মানে ৰ'দটো আজি বহুত আৰু এইফালে মই ফুলবোৰ দেখি মানে মই বোলো মোক লাগিছিল আৰু এইবিধ দেখিছেনে নামটো কি মই নাজানো কিন্তু ইমান ধুনীয়া লাগিছে পাতৰ পৰা আকৌ পুলি হয় পাতবিলাক মানে ছাইডৰ পাতবিলাক সৰি যায় তাৰ পৰা আকৌ পুলি নতুনকৈ পুলি হয় মই বোলো মই এটা লৈ যাম আৰু তাকে চাই আছিলে দিব পাৰেনে নোৱাৰে আৰু সৰু পুলি এটা থকা বুলি কৈছে তাকেই মই লৈ যাম আৰু কি নিব পাৰোঁ তাকে বাগানখনত চাই আছোঁ মই আৰু এইফালে এই ছোৱালীজনী দেখিছেনে এয়া নাম হৈছে আনায়া আৰু এই তাই হৈছে নেপালী ছোৱালী পেহীহঁতৰ ঘৰতে ভাড়া থাকে সিহঁতে আৰু তাইৰ লগত লগ পাই হিয়া দুইজনী খেল আৰু কিমানে নাচি আছে মানে গান লগাই দিলেই হ'ল নাচেই আৰু ইয়াত দেখিছেনে কিমান ধুনীয়াকৈ নাচিছে আৰু তাইক দেখি আমাৰ হিয়ায়ো নাচি আছে
আৰু এইফালে ৰান্ধনীয়ে ৰন্ধাৰ কাম ষ্টাৰ্ট কৰিছে আৰু ৰাতি মানুহ হ'ব 100-150 মান হ'ব পাৰে, 150 নহ'ব চাগে 120 তেনেকুৱামান হ'ব। আৰু এতিয়া নামৰ পাৰ্টি আহি আছে আৰু এইফালে পাঠ পঢ়িব আৰু এতিয়া ভিতৰত প্ৰসাদ এয়া শৰাই আগবঢ়াইছে আৰু এয়া আহি গ'ল নামৰ পাৰ্টি। আৰু চাব কেনেকুৱা লাগে কমেণ্টত জনাব। আমি আহিলোঁ প্ৰথমতে খাবলৈ, যিহেতু এতিয়া বাজিলে 9টা বাজি গ'ল আৰু আমি খাই কৰি লৈ ঘৰত যাব লাগিব, সেইকাৰণে আমি আগতে খাই কৰি লৈছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু আজি খানা এয়া, আৰু আমি ঘৰ পাওঁতে চাগে 1-1:30মান বাজিব পাৰে। আৰু আমি আহিলোঁ ওলাই কৰি, এতিয়া বাজিছে 12টা। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ, তেন্তে বাই।